মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 6ৰ পাঠ 1 সংখ্যাৰ গঠন নামৰ পাঠটিৰ বিষয়ে তোমালোকক কম। ধৰা হ'ল এটা আমি সংখ্যা লৈছো 3650। এতিয়া 3650ত কিমান একক আছে, কিমান দশক আছে, কিমান শতক আছে, কিমান হাজাৰ আছে, কেনেকৈ আমি উলিয়াম সেইটো ধৰা হ'ল আমি এটা মণিশালা এনেকৈ আমি বনাই লৈছো। এতিয়া আমি ৰাইট সাইডৰ পৰা সোঁপিনৰ পৰা আমি বাওঁপিনে ক্ৰমান্বয়ে একক, দশক, শতক, হাজাৰ এনেকৈ আমি লিখি যাম। ইয়াতে এককৰ স্থানটো প্ৰথমতে লক্ষ্য কৰিম। এককৰ স্থানত আমাৰ শূন্য আছে, গতিকে এই আমাৰ মণিশালাত ইয়াতে মণি এটাও নাথাকিব। দশকৰ স্থান 5 আছে, গতিকে দশকৰ স্থানৰ মণিশালাত আমাৰ 5টাকে আমাৰ মণি থাকিব, 5টা মণি আমি আঁকিব লাগিব। তাৰপিছত শতকৰ স্থানত আমাৰ 6 আছে, গতিকে শতকৰ স্থানত আমি এনেকৈ 6টা আমি মণি আঁকিব লাগিব। ঠিক তেনেদৰে হাজাৰত আমাৰ 3 আছে, গতিকে আমি হাজাৰৰ স্থানত আমি 3টা মণি আঁকিব লাগিব। অৰ্থাৎ আন এটা সংখ্যা যদি লওঁ আমি, ধৰা হ'ল আমাক দিয়া আছে আমাক 805 টকা, গতিকে এইটোক যদি আমি মণিশালাত আঁকিব লাগে তেতিয়াহ'লে আমি এনেকৈ ধৰণে আঁকিব পাৰিম। প্ৰথমতে আমি এনেকৈ আমি কেইডালমান মণিশালা বনাই ল'ম। প্ৰথমতে থাকিব একক, দশক, শতক, তাৰপিছত হাজাৰ। গতিকে আমাক 805 আমাৰ শতকত আছে 800, অৰ্থাৎ 800 শতকৰ স্থান থাকিব 800, দশকৰ স্থানত যিহেতু 800, গতিকে দশকৰ স্থানত 0 থাকিব আৰু এককত থাকিব 5, গতিকে 805। এতিয়া আমি দেখিলো এককৰ স্থানত 5 আছে, অৰ্থাৎ আমি এককৰ স্থানত 5টাকে আমি মণি আঁকিব লাগিব। তাৰ বাবে আমি এনেকৈ সৰুকে 1 2 3 4 5 এনেকৈ আমি 5টা মণি আঁকিব লাগিব। এতিয়া দশকৰ স্থানত আমি চাম, দশকৰ স্থানত যিহেতু এটাও আমাৰ মণি এটাও সংখ্যা নাই, 0 আছে, গতিকে আমি দশকৰ স্থানত আমি একো আমি আঁকিব নালাগিব, এনে থৈ দিলে হৈ যাব। তাৰপিছত আমি দেখিব পাই আছো যে শতকৰ স্থানত আমাৰ আছে 8, গতিকে শতকৰ স্থানত আমি এনেকৈ 8টা মণি আঁকিব লাগিব। 2 3 4 5 6 7 8 এনেকৈ আমি সংখ্যাবোৰ উপস্থাপন কৰিব পাৰোঁ। মণিশালাত আমি সংখ্যাবোৰ উপস্থাপন কৰিব পাৰোঁ। এতিয়া আমি নেক্সট স্লাইডত আমি চাওঁ, আমি যিকোনো সংখ্যাক আমি দুটা ধৰণে লিখিব পাৰোঁ। এটা হ'ল ইণ্ডিয়ান চিষ্টেম, যাক আমি ভাৰতীয় পদ্ধতি বুলি কওঁ, আনটো হ'ল ইণ্টাৰনেশ্যনেল চিষ্টেম বা আন্তৰ্জাতিক পদ্ধতি। এতিয়া ভাৰতীয় প্ৰণালীত লিখা পদ্ধতিটো হ'ল, ভাৰতীয় প্ৰণালীত আমাৰ এককৰ গত থাকে, হাজাৰৰ গত থাকে, লাখৰ গত থাকে আৰু কোটিৰ গত থাকে। এতিয়া এককৰ গতত আকৌ 3টাকে ভাগ কৰিব পাৰোঁ আমি, যেনে একক, দশক, শতক। হাজাৰ গতক আমি 2টা ভাগ কৰিব পাৰোঁ, 1000 আৰু 10000। ঠিক তেনেদৰে লাখৰ গতক আমি 1 লাখ, 10 লাখ বা 1 নিযুত, আৰু কোটিৰ ঘৰক আমি 1 কোটি আৰু 10 কোটি এই ভাগত ভাগ কৰিব পাৰোঁ। এতিয়া আমি দেখিম আমাক যেনিবা এটা সংখ্যা দিয়া আছে, ইয়াতে আমি লিখিলো যেনিবা 2 7 5 6 8 9 0। ভাৰতীয় পদ্ধতিত এইটো সংখ্যাক আমি লিখিবলৈ গ'লে প্ৰথমতে আমি শতকৰ স্থানৰ পিছত এটা কমা দিব লাগিব, তাৰপিছত দশকৰ 10,000ৰ পিছত এটা কমা দিব লাগিব। তেনেকৈ দুটা স্থানৰ মূৰে মূৰে আমি এটাকে কমা দি যাব লাগিব। এতিয়া এই একেই সংখ্যাকে যদি আমি আন্তৰ্জাতিক পদ্ধতিত লিখোঁ, তেতিয়াহ'লে আমি প্ৰথমে সংখ্যাটো লিখি ল'ম, তাৰপিছত আমি 3টা অংকৰ মূৰে মূৰে এটাকে কমা দিব লাগিব।
যিহেতু আন্তৰ্জাতিক পদ্ধতিত আমাৰ সংখ্যাবোৰক চাৰিটা গটত ভাগ কৰোঁ আমি এককৰ গট, হাজাৰৰ গট আৰু মিলিয়ন আৰু বিলিয়নৰ গটত। এককৰ গটত 3টা ভাগ থাকে, হাজাৰৰ গটতো 3টা ভাগ থাকে, মিলিয়নৰ গটতো 3টা ভাগ থাকে, বিলিয়নৰ গটতো 3টা ভাগেই থাকে। এতিয়া একক গটৰ 3টা ভাগটো হৈছে একক, দশক আৰু শতক। আৰু হাজাৰ গটৰ 3টা ভাগটো হৈছে হাজাৰ, 10,000, 100 হাজাৰ। তাৰপিছত মিলিয়নৰ গটৰ ভাগটো হৈছে মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন। ঠিক তেনেদৰে বিলিয়নৰ গটটোৰ ভাগটো হৈছে 1 বিলিয়ন, 10 বিলিয়ন আৰু 100 বিলিয়ন। সেইবাবেই প্ৰত্যেক 3টা অংকৰ মূৰে মূৰে এটাহে কমা ব্যৱহাৰ কৰা হয় আন্তৰ্জাতিক পদ্ধতিত।